ডিসপ্লে এণ্ড ব্ৰাইটনেছ হৈছে মোবাইল এটাৰ ছেটিং অপশ্যনত থকা এটা বিষয় বা অপশ্যন। ইয়াত বহুতো অপশ্যন থাকে। মোবাইল ব্ৰেণ্ড অনুসৰি এই অপশ্যনৰ নাম বেলেগ বেলেগ হ'ব পাৰে যদিও ইয়াৰ ভিতৰৰ অপশ্যনৰ কাম প্ৰায় একে থকা দেখা যায়। মোবাইল ব্যৱহাৰ কৰোঁতা হিচাপে এই অপশ্যনৰ ভিতৰত থকা বিষয় বা অপশ্যনৰ বিষয়ে জনাটো অত্যন্ত প্ৰয়োজন। এই অপশ্যনৰ বিষয়ে যদি আপুনি নাজানে তেন্তে আপোনাৰ অজ্ঞাতে যদি কোনো অপশ্যন এক্টিভ বা ইনেবল হৈ থাকে তেন্তে আপুনি অসুবিধাৰ সন্মুখীন হ'ব আৰু আনৰ ওচৰত ঠিক কৰিব নিব লগা হ'ব পাৰে। আপুনি চাই আছে বিটক ইউটিউব চেনেল। এনেধৰণৰ মোবাইল আৰু আন টেক বিষয়ৰ ভিডিঅ' ৰেগুলাৰ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটি টিপি অল কৰিব সকলোতকৈ ভিডিঅ' আগত পাবলৈ। আজিৰ এই ভিডিঅ'টিত এণ্ড্ৰইড মোবাইল এটাৰ ছেটিংছৰ ডিছপ্লে এণ্ড ব্ৰাইটনেছ অপশ্যনৰ 10টা বিষয়ৰ বিষয়ে কৰি দেখুওৱা হ'ব। ভিডিঅ'টি শেষলৈ চাব। আহক ভিডিঅ'টি আৰম্ভ কৰোঁ। এতিয়া ছেটিংছত যাব। ছেটিংছত যোৱাৰ পিছত আপোনাৰ ডিছপ্লে এণ্ড ব্ৰাইটনেছ সেইটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত লাইটিং এটা আছে চাওক ওপৰত একেবাৰে, সেইটো আপুনি যদি বঢ়াই দিয়ে আগলৈ ফালে সোঁফাললৈ যদি টানি দিয়ে তেতিয়া ব্ৰাইটনেছটো মানে পোহৰটো বাঢ়ি যাব মোবাইলৰ, আৰু যদি বাওঁফাললৈ দিয়ে তেন্তে কমি যাব। আপোনাৰ প্ৰয়োজন অনুসৰি সেইটো ব্ৰাইটনেছটো ৰাখিব পাৰে বা পোহৰটো মোবাইলৰ ডিছপ্লে যিটো পোহৰ আহে সেইটো আপোনাৰ প্ৰয়োজন অনুসৰি ৰাখিব পাৰে। তাৰপিছত আছে চাওক অটো ব্ৰাইটনেছ, সেইটো যদি ইনেবল কৰি থৈ দিয়ে মানে ব্লু যদি হৈ থাকে তেন্তে ইনেবল হৈ থাকিব বা এক্টিভ হৈ থাকিব। এইটো কৰিলে আপোনাৰ কি হ'ব যে মোবাইলটো যদি পোহৰত থাকে তেন্তে ব্ৰাইটনেছটো বাঢ়ি আহিব, আৰু যদি আন্ধাৰত থাকে আন্ধাৰত আপুনি চাই থাকে মোবাইলটো তেতিয়াহ'লে ব্ৰাইটনেছটো কমি থাকিব, সি অট'মেটিক কানেক্ট হ'ব। তাৰপিছত আছে ডাৰ্ক মোড। ডাৰ্ক মোডটো যদি আপুনি ইনেবল কৰে বা এক্টিভ কৰি থয় তেন্তে মোবাইলৰ স্ক্ৰীনখন ব্লেক হৈ যাব, আখৰখিনি হোৱাইট হৈ ওলাই আহিব আৰু বাকী ভিতৰৰ যিমান অপশ্যন আছে আপুনি ব্লেক হিচাপে দেখা পাব। আকৌ যদি আপোনাৰ অফ কৰিব লাগে আকৌ ডিছপ্লে এণ্ড ব্ৰাইটনেছত যাব। যোৱাৰ পিছত সেইটো ব্লু হৈ থকাটো অফ কৰি দিব, তেন্তে আগৰ নিচিনা আকৌ হৈ যাব। তাৰপিছত আছে আই কমফৰ্ট, সেইটোত চাওক যদি সেইটো ব্লু হৈ থকাটো যদি অন কৰি থয় তেন্তে ব্লু হৈ থাকে যদি মানে অন হৈ থাকে, আৰু যদি মৰি থাকে হাইলাইট হৈ নাথাকে তেতিয়াহ'লে গম পাব যে এইটো অফ হৈ আছে। এইটো যদি কৰা যায় তেতিয়া কি হ'ব, আপোনাৰ চকুৰ কাৰণে ভাল, সেইটো আই প্ৰটেক্ট হৈ থাকে, চকু নিবিষায় বা বেছি সময় মোবাইল চাই থাকিলে চকু বিষোৱাৰ নিচিনা হয় তেতিয়াহ'লে সেইটো আই প্ৰটেক্ট হৈ থাকিলে চকুৰ কাৰণে ভাল। আকৌ অটো ৰোটেট এটা আছে অপশ্যন চাওক, সেইটো যদি অন কৰি থৈ দিয়ে ব্লু কৰি থৈ দিয়ে তেন্তে সি আপোনাৰ মোবাইলটো যদি থিয়কৈ থয় থিয় হৈ থাকিব, আকৌ পথালি কৰি দিলে সি অট'মেটিক যি আপুনি ভিডিঅ' বা যি চাই থাকে সেইটো অট'মেটিক পথালি হৈ যাব। এতিয়া আছে আপোনাৰ অটো স্ক্ৰীন অফ। এতিয়া এইটো আপুনি অটো স্ক্ৰীন অফটো আপোনাৰ কি কৰিব পাৰে যে আপুনি 15 ছেকেণ্ডত লগাই ৰাখিব পাৰে, 30 ছেকেণ্ডত কৰিব পাৰে, 1 মিনিটত কৰিব পাৰে, 2 মিনিটত কৰিব পাৰে, যিটো আপোনাৰ প্ৰয়োজন। তাৰমানে স্ক্ৰীনখন অফ হৈ যাব, 15 ছেকেণ্ডৰ পিছত স্ক্ৰীন অফ হৈ যাব। আকৌ যদি 30 ছেকেণ্ড কৰি থয় 30 ছেকেণ্ডৰ পিছত স্ক্ৰীন অফ হৈ যাব। তাৰপিছত অপশ্যন হৈছে ফণ্ট। ফণ্টটো হৈছে মোবাইলৰ যিখিনি আখৰ লিখা হয়, আখৰ যিখিনি লিখা থাকে বা আমি পঢ়োঁ ছেটিংছ হওক যিয়ে নহওক সেইখিনি আপোনাৰ কি হয় আপোনাৰ নিজৰ ইচ্ছামতে ফণ্টটো ল'ব পাৰে। এইখিনি ওলাইছে এতিয়া থিমছ আপোনাৰ যদি প্ৰয়োজন হয় বা কিনিও ল'ব পাৰে। থিমছ বিভিন্ন আছে, ৱালপেপাৰো ঠিক তেনেকুৱা ইয়াত বহুত আছে, আপুনি ইয়াৰ পৰা চাই ল'ব পাৰে নিজৰ ইচ্ছামতে ৱালপেপাৰ। আপুনি ইয়াত বিভিন্ন ৱালপেপাৰ আছে, ডাউনলোড কৰিয়ে ছেট কৰি ল'ব পাৰে ৱালপেপাৰ। তাৰপিছত হৈছে ফণ্ট চাইজ। ফণ্ট চাইজটো কি যে আপোনাৰ ফণ্ট আখৰ যি ওলায় মোবাইলত সেই আখৰখিনি আপোনাৰ ডাঙৰ সৰু
যিমান লাগে যদি মিডিয়াম কৰি ৰাখে ডিফল্ট মিডিয়াম হৈ থাকে আৰু যদি লাৰ্জ ডাঙৰ কৰি লাগে ডাঙৰকৈ অহা লাগে তেতিয়াহ'লে লাৰ্জ কৰিব পাৰে আৰু তাতকৈ বেছি ডাঙৰ লাগিলে এক্সট্ৰা লাৰ্জ অপশ্যনত আপুনি চিলেক্ট কৰি থ'ব পাৰে তাৰপিছত ডিসপ্লে সাইজ লাৰ্জ ইয়াত যি এপ বা যিখিনি আইকন ওলায় সেইখিনি আপোনাৰ ডাঙৰ হৈ আহিব যদি লাৰ্জ ডাঙৰ কৰি ৰাখে আৰু ডিফল্ট কৰি থাকিলে মিডিয়াম হৈ থাকিব আকৌ যদি বেছি ডাঙৰ লাগে এক্সট্ৰা লাৰ্জত কৰি ৰাখিব পাৰে ইয়াত লাৰ্জ অপশ্যন আছে ডিফল্ট স্মল ডিফল্ট আৰু লাৰ্জ সেইটো আপোনাৰ প্ৰয়োজন অনুসৰি কৰি ৰাখিব পাৰে তাৰপিছত আহিল হোম স্ক্ৰীন মোডটো আপোনাৰ কেইবাটাও মোডত আছে সেই কেইবাটাও অপশ্যন আছে সেইটো আপোনাৰ যোনটো মোডত লাগে আপুনি ইয়াত চাই ল'ব পাৰে ষ্টেণ্ডাৰ্ড মোড ড্ৰয়াৰ মোড সিম্পল মোড সেইটো আপুনি ক্লিক কৰাৰ লগে লগে ওপৰত চাব সেইটো আপোনাৰ চেঞ্জ হৈ গৈ থাকিব ওপৰৰ স্ক্ৰীনৰ হেৰিটো ডিজাইনটো গতিকে সেইটো আপোনাৰ যেনেকুৱা লাগে সেইমতে আপুনি ইয়াত সিলেক্ট কৰি থ'ব পাৰে যদি ব্লু হৈ থাকে তেতিয়া সিলেক্ট হৈ থাকিব তাৰপিছত আহে সেট ৱালপেপাৰ আপুনি ইয়াত সেট কৰিব পাৰে এটো আগতো ওলাইছিলে দেখুৱাইছো আৰু আপুনি ফোনৰ পৰাও সেট কৰিব পাৰে আপোনাৰ ফোনত যদি ফটো থাকে সেই ফটো আপুনি ৱালপেপাৰ হিচাপে ৰাখিব পাৰে এইকেইটাই অপশ্যন এইকেইটা জানাটো প্ৰয়োজন কোনটো অপশ্যন আপোনাৰ প্ৰয়োজন হয় ক'ব নোৱাৰি গতিকে সেইখিনি গোটেইখিনি আপুনি যদি জানে তেতিয়াহ'লে আপোনাৰ সুবিধা হ'ব আজিলৈ ইমানেই ভিডিওটো যদি ভাল লাগিছে লাইক কৰিব আৰু লগৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰিব চেনেলটি সাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটি ক্লিক কৰি নটিফিকেশ্যন অল কৰিব আজিলৈ ইমানেই পুনৰ লগ পাম আন বিষয়ত নতুন ভিডিঅ' লৈ ধন্যবাদ